মায়ে ফোন কৰিলে মা আমি উঠিলোঁ চাহ খালোঁ মই এনেও ফোন কৰিম বুলি ভাবি আছিলোঁ আমি মই যাম বুলি ভাবিছিলোঁ যে আজি নাযাওঁ দিয়া নহয় মা গাটো সিমান ভাল নহয় নাই বেলেগ একো বেছি হোৱা নাই এনেই চৰ্দি অকণমান চৰ্দি মানে তথাপি গাটো ভাল লগা জানাই নহয় চৰ্দি লাগিলে কেনেকুৱা লাগে সেয়েহে আজি নাযাওঁ আৰু পিছতে যাম আৰু একেলগে যাম মাৰ লগতে মাজনী শুনাচোন কি হ'ল মা নুঠিব আৰু আপুনি কি উঠিছে নুঠিবচোন অকণমান সময় ৰেষ্ট লৈ লওকচোন নুঠিব তুমি মাক কিয় নাযাওঁ বুলি ক'লা যোৱা মই ভাল পাইছোঁ নহয় তুমি যোৱাকৈ যোৱা তেওঁ ৰখি থাকিব আশা কৰি আছা নহয় মায়ে কি কথাবোৰ কৈ আছে মই আপোনাক এৰি থৈ কেনেকৈ যাম বাৰু নোৱাৰোঁ মই যাবলৈ এইখন ঘৰত বিয়া হৈ অহাৰ দিনাৰ পৰা আপুনি মোক ঘৰৰ কোনোদিন অনুভৱ হ'বলৈ নিদিলে কোনোদিনে মই ঘৰখনৰ অনুভৱেই নকৰিলোঁ আৰু এতিয়া আপোনাৰ গা বেয়া অৱস্থা কি মই আপোনাক শুশ্ৰূষা কৰা সময়খিনি কি আপোনাক মই এৰি দিম নেকি কোনোবা জনমত চাগে কিবা এটা ভাল কাম কৰিছিলোঁ সেইকাৰণে তোমাৰ নিচিনা এজনী বোৱাৰী পাইছোঁ মই আপোনাক পাই ধন্যবাদ কাৰণ মই নতুনকৈ বিয়া হৈ অহাৰ পিছত মোক এইখন ঘৰত ইমানখিনি সুবিধা দিয়াৰ কাৰণে মই আজি ইমান ভালকৈ চলি থাকিব পাৰিছোঁ নহ'লে কি মই থাকিব পাৰিলোহেঁতেন নেকি আৰু এতিয়া ৰ'ব মই আদা আৰু জালুক দিয়া চাহ অকণ বনাই লৈ আহোঁ আৰু খাই লৈ ভাল হওক আৰু আমি দুইজনী একেলগে যাম চাহ বনাবলৈ গ'ল তাই মৰম দিলে যে মৰম পায় এইটো কিন্তু একদম সঁচা কথা তেতিয়াহ'লে এটা কথা শুনা আজি ভাত দেউতাই আৰু বাবাই বনাব তুমি এইবিলাক ইমান কষ্ট কৰি আছা শুনছেনে ভাজিখিনি কাটক আৰু বাবাৰ লগত মিলি ভাতখিনি বনাব আজি আপোনালোকে আজি নোৱাৰে আজি বহুত কষ্ট হৈছে